নমস্কাৰ বন্ধুসকল, মই অৰ্চিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে মই অলপ ওলাই গৈছিলোঁ পাপাৰ লগত, আধাৰ কাৰ্ডৰ কাম আছিলে, কিন্তু আজি কামটো নহ'লে কাইলৈ আকৌ যাব লাগিব। আৰু এতিয়া এয়া আহি পাইছোঁহি, ভাবিলোঁ ব্লগ এটা কৰোঁ আজি। আৰু এতিয়া ফ্ৰেছ হৈ আহোঁগৈ, আহি আপোনালোকক লগ পাই আছোঁ। গুড ইভিনিং বন্ধুসকল, এতিয়া 4টা বাজি গৈছে। অথনি ভাত চাত খাই অকণমান শুই ল'লোঁ। এতিয়া শুই উঠি আগফালে ওলাই আহিছোঁ অকণমান, আৰু আপোনালোকক আমাৰ আগফালৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। এয়া খেতি কৰি থৈছে খুৰাই, শাকনি কণবাৰী, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া জলকীয়া, এইফালে এজোপা অমিতা, দেখিছেনে অমিতা লাগি আছে পুৰা। মই আপোনালোকক আমাৰ দোকান দুখন দেখুৱাই দিছোঁ। এইফালে এখন আমাৰ দোকান, এখন ববী টেইলৰে লিখি থোৱা আছে দেখিছে, এখন দৰ্জী দোকান। আৰু এইফালে এইখন হ'ল খাটি অসমীয়া, দেখিছে খাটি অসমীয়া। ইয়াত অসমীয়া থলুৱা খাদ্য পোৱা যায়, চাউল, চিৰা, মুড়ি, কোমল চাউল, ভজা চাউল, খাটি সৰিয়হৰ তেল, গুড়, দৈ, ব্লাৰ হৈ আছে চব। আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে। আমাৰ আচলতে দুখন দোকান ভাড়া দি থোৱা আছে, এখন দৰ্জী আৰু এখন এইফালে আপোনালোকক। ভিতৰলৈ যাওঁ, আমাৰ মাতাশ্ৰীয়েনো কি কৰি আছে চাওঁগৈ ব'লক। সেয়া আমাৰ মাতাশ্ৰী ৰৈ আছে দেখিছে, এয়া আম কাটি থৈছে। আমি এতিয়া আম খাম, আম খাই লওঁ। এটা নিমখ এতিয়া আম খাই উঠিছিলোঁহে, আকৌ আমাৰ এজনাই মানে দাদাই অৰ্ডাৰ দিছে জমেট'ত, ৰ'ব আপোনালোককো দেখাই আছোঁ। এইফালে আমাৰ মাতাশ্ৰীয়ে উলিয়াইছে, এয়া আছে। মই আৰু ফ্ৰীতে খাবলৈ পাওঁ, আৰু ই অৰ্ডাৰ দি খায়, আৰু পেটলা হৈ গৈ আছে দিনক দিনে, গম পায়নে। আৰু মই ফ্ৰীকৈ বহি লৈ একদম খাবলৈ পাওঁ। আৰু এয়া চাওক, নান দিছে এইফালে, আৰু এইফালে আছে এয়া পনীৰ বাটাৰ মছলা। মই এতিয়া ডকচি খাম। মইতো খাবলৈ নাপাওঁৱেই বাৰু, সিয়ে চব খাই শেষ কৰি দিয়ে, মানে একেচাতে ফিনিছ কৰি পেলাই, আৰু মোলৈ আৰু অকণমান থাকেগৈ। আৰু এইফালে আমাৰ পাপা বহি আছে খাবলৈ বুলি, দেখিছেনে। এতিয়া আমি 4টাই মিলি একদম ডকচি খাম। চক সেয়া ইমানখিনি লৈছে দেখিছেনে, এজনা চক এইফালে গৈছে। আমি খাই বৈ উঠিলোঁ, এতিয়া এয়া আইতাই খাই আছে। আমি খাই থাকোঁতে আইতা শুই আছিলে, আইতাক গাটো অলপ ভাল নহয়, সেইটো কাৰণে আইতা শুই আছিলে কাৰণে নজগালোঁ। আৰু এতিয়া এয়া উঠি পেলাই এয়া খাইছে। আৰু খাব নোৱাৰে যদি নালাগে খাব, দিয়ক। নাখাওঁ, খাব নোৱাৰোঁ, টান পাইছোঁ। আৰু গাটো কেনেকুৱা পাইছে কৈ দিয়কচোন ভালকৈ। অকণমান ভাল পাইছোঁ গাটো। আইতাই অকণমান গাটো ভাল পাইছোঁ বুলি কৈছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আইতা ভালকৈ সুস্থ হৈ আকৌ আপোনালোকক বিয়ানাম শুনাব পাৰে। চাহ বনাই আনিছোঁ এয়া, এতিয়া চাহ খাম চবেই। ঘৰতে থাকি আৰু অকল খাই থকাহে হৈছে, আৰু তাৰ বাদেতো একো হোৱা নাই। এয়া চাহ দিছোঁ। চবেই আচলতে চব আমাৰ বাতিতহে খাই ভাল পায়, তো মই কাপতহে খাই ভাল পাওঁ। কাপত খালে মানে চাহকাপ গৰম হৈ থাকে, আৰু মই গৰম চাহ খাই ভাল পাওঁ, সেইটো কাৰণে মই কাপত খাওঁ। বাকী আমাৰ চবেই বাতিতে খায়। আমি চাহ খাই লওঁ, খাই আকৌ আপোনালোকক লগ পাই আছোঁ। চাহ খাই এয়া এছাইনমেণ্ট বনোৱাত লাগিলোঁ, লাষ্ট ডেট 10 তাৰিখ, সেইটো কাৰণে উপায় নাই, বনাবই লাগিব। বোলো আপোনালোককো দেখাই দিওঁ মোৰ পঢ়া টেবুলখন, এইখন চব এতিয়া অৱস্থা নাইকিয়া হৈ আছে, মানে সেয়া আৰু মই এনেকৈয়ে থাকোঁ আৰু মানে চব আপোনাক। এইফালে এইটো এছাইনমেণ্ট। এতিয়া 10:30 বাজি গৈছে, ভাতটো খাই লওঁগৈ। আৰু আজি মায়েনো ভাত কিহেৰে বনাইছে চাওঁগৈ বোলো। আজি এয়া ভাতৰ লগত মাছ আছে, এইফালে ভজা মাছ, এইফালে ভাজি, আৰু এইফালে এয়া আৰু আচাৰ আছে। আচাৰ খাই মই বিৰাট ভাল পাওঁ, আচাৰ নহ'লে মই ভাতেই নাখাওঁ, গম পায়নে। এতিয়া মই ভাত খাই লওঁ। মই এয়া ভাত খাই উঠিলোঁ, এতিয়া এয়া মায়ে আইতাই ভাত খাই আছে। আৰু আজি ব্লগটো ইমানতে সামৰিছোঁ। আচলতে আজি মই দিনটো কেনেকৈ পাৰ কৰিলোঁ সেয়া আপোনালোকক আজি দেখুৱালোঁ। আৰু যদি আজি মোৰ ব্লগটো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনখিনি আপোনালোকে অতি সহজতে পাই থাকিব। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, ধন্যবাদ।